Hey guys, নতুন এটা ব্লগলৈ তোমালোকক স্বাগতম জনাইছো। আমি গৈ আছো এতিয়া নগাঁও টু আপাৰ আছাম যাত্ৰা। বৰ্তমান আমি বাইপাছত আহি আছো। এয়া দেখিব পাইছা। দেখি ভাই হাই এটা দি দিয়া। গাইছ দুইজনে আহিছো আমি আপাৰ আছাম গৈ আছো আৰু আজি ব্লগটো একদম পুৰা হেভি হ'ব, ধামাকা হ'ব, এক্সাইটমেণ্ট হৈ আছো পুৰা দুয়ো গৈ থাকিম আৰু। গাইছ আমি কাজিৰঙা পাইছোহি এতিয়া বৰ্তমান আহি। আগত গঁড় দেখিলোঁ পুৰা, 2-3টা গঁড় দেখা গ'ল। ৰিকি ভাই মোৰ লগত আছে এতিয়া, পুৰা ৰখি আছোঁ আৰু দুইজনে। যাত্ৰা আৰম্ভ কৰোঁ দুইজনে। তোমালোকে ভাল ভাল জেগা চাই গৈ থাকিবা। অসমত এশিঙীয়া গঁড়ৰ বাবে বহুত বিখ্যাত, সকলোৱে জানাই। এতিয়া আমি যাত্ৰা কৰি গৈছোঁ, তোমালোকে চাই গৈ থাকা ভাল ভাল চিনাৰী। অ' চিপছৰ পেকেট আনিলা? য়েছ, এতিয়া খাই ল'ব লাগিব হা। ৰিকি ভাই মই অলপ ৰখি লৈছোঁ, ইমান এটা ধুনীয়া পৰিৱেশ তোমালোকে চোৱা। ৰিকি ভাই খাই আছে পুৰা ধুনীয়াকৈ কৰি পেলাই, বহা জেগা সুন্দৰ এইখন জেগাত। মাছ মাৰি আছে, চোৱা বতাহো মাৰি আছে ৰিকি ভাই। গাইছ আমি চুকাফা সত্ৰ পালোহি, যোৰহাটত সোমালোহি আমি। মই এতিয়া যোৰহাট টাউনত আছোঁ। এনেকুৱা এটা বেয়া লাগিছে, গোটেইখিনি দোকানেই জ্বলি গৈছিল যোৱাকালি। বহুত বেয়া লাগিছে, এতিয়া মই আহি দেখা পোৱা গৈছে। কেনেকৈ জ্বলিল গম নাপাওঁ, কিন্তু ইমান এটা বেয়া লাগিছে, ইমানবোৰ বস্তু নষ্ট হৈছে। গাইছ মই আহি পাই গ'লো, ৰুমটো আহি পাই গ'লো, লগৰজনে লৈ আহিছে। 3জন আছোঁ, চাই লোৱা। হেল্ল' নিউ ফ্ৰেণ্ড নিদিয়া হেণ্ডছেক। আমি থকা গোটেই ৰুমটো চোৱা। এইটো বাথৰুম হয়, বাথৰুমটো ভালেই। A few moments later. বৰ্তমান হোটেলৰ ওপৰত আছোঁ। গোটেই যোৰহাট টাউনখন ডাঙৰ হয় ন, চোৱা তোমালোকে। অলপ আৰাম কৰি লওঁ, অলপ পাছত তোমালোকে দেখা পাবা। ফুৰিবলৈ গৈ আছোঁ, ভাল প্লেচ এটা। ওলাই আহি আছোঁ আমি ব্ৰহ্মপুত্ৰ পাৰলৈ, নিমাতী ঘাটলৈ আহি আছোঁ। পাৰত তোমালোকে ভালকৈ দেখা পাবা, আৰু বেছি দূৰ নাই, গৈ আছোঁ। ফাইনেলি আমি আহি পালোহি মাজুলী। ইয়াৰ পৰা 2 ঘণ্টামান লাগে ফেৰীত গ'লে। মই বৰ্তমান আছোঁ নিমাতী ঘাটত, ব্ৰহ্মপুত্ৰৰ পাৰতে আছোঁ মই। এইখন ফেৰী আহি আছে যেন, এখন তোমাৰ মাজুলীৰ পৰা আহি আছে। মোৰ কাষতে আছে ফেৰীখন, এখন চোৱা। এইকেইটা ৰিকিহঁত চাই লোৱা, ভালকৈ চাই লোৱা, পূৰা ফটো উঠি আছে। ব্ৰহ্মপুত্ৰ ইপাৰে আছে মাজুলী। মই এইখনত ৰৈ পেলাই পূৰা ব্লগ ভিডিঅ' বনাই আছোঁ আৰু লগৰকেইজনে পূৰা একদম ফটো উঠাত লাগি আছে আৰু হাৱা অলপ মাৰি আছে, খুব ধুনীয়া লাগিছে ঠাইখনত। ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে গৈ আছোঁ, গাড়ী চলাই আছোঁ ভাই, ধুনীয়া লাগিছে। গাইছ নিমাতী ঘাটৰ পৰা আমি ফাইনেলি যাব ওলাইছোঁ ৰুমলৈ। গাড়ী ষ্টাৰ্ট কৰোঁ আৰু যাওঁ আমি। যোৰহাট টাউনত গাড়ী চলাই গৈ আছোঁ ৰাতি। গাইছ ফাইনেলি আহিলোঁ ৰাতিপুৱাৰ পৰা ঘূৰি ঘূৰি। বৰ্তমান এতিয়া 7টা বাজিছে সন্ধিয়া। বহুত ভাগৰ লাগি গৈছেগৈ আৰু ভিডিঅ'টো আজিলৈ ইমানেই আছিল। তোমালোকে অন্য এটা ভিডিঅ'লৈ অপেক্ষা কৰা। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা। যদি বেয়া পোৱা চেনেল জোতা মাৰি হ'লেও ছাবস্ক্ৰাইবটো ঠুকি দিবা। অ'কে বাই।